কি হল এই চিনাকি মানুহ বাটত আছে বুলি মাত এষাৰকে দিওঁ আৰু কি কৰি ফুৰিছ ইয়াত এই মানে বাচ্চাদাহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰপৰা সেই দোকানত গাটো ধুই ভাত কেইটামান খাই ওলাইহে আহিছোঁ আৰু দিনটো এনেকে তলকে ঘূৰি ফুৰা আৰু ন আগৰ নিচিনা কামো নাইকিয়া হ'ল নহয় চাহ তল চৰাই জ্বলে নিয়ে ওপৰ তালৈকে যাবগৈ আৰু কথা শুনা তই তাৰ হাততো পইচা পাতি নাছিলে আৰু আপোনাৰ পৰাও পইচা এটা পাইছিলোঁ আৰু ই পইচা পাৱ এই যে চাবি বিচাৰিছিলোঁ পে'মেণ্টটো যে সেই পেমেণ্ট অঁ দিয়াই নাই নেকি আপুনি পাহৰি আছে এতিয়া আজৰি হৈ যাক ৰ আজি লৈ যা ৰ পেমেণ্টটো লৈ যাবি এইটো পইচা বাদ দিছোঁ লৈ যা সেইটো পেমেণ্ট পইচা মই পাহৰিয়ে গৈছোঁ মোহন আৰে লৈ যা পেমেণ্ট নালাগিছে কিন্তু আশাই তো কমা চা লৈ যাক পেমেণ্ট লাগে তাক অ'ৰা ইয়াত এনেকে বহি আছা যে এইফালে কি নাম হাতত এনেকে মাৰা নস্ত্ৰ লৈ বহি আছা যে কিবা এটা সুধি আছো মুখেৰে নেমাতা কিয় অ'ৰা লকাপত ভৰাই থওঁ কি তেলেকাকে চাই আছো এনেই সুধিছো কি হলে যা বাট ল মোৰফালে চাই হাঁহি মৰা নাই বাকলি মই যেন তেওঁক দেখিয়ে আহিছো অন্ধ মই নে মোৰ চকুৰ পাৱাৰ কমিল আপোনাৰ চকুত কি হৈছে মই কেনেকে জানিম আকৌ বাইলুঙ মাথাটো বেয়া কৰি নলবি কি বা কৰিব তেওঁ থানা সন্মুখতে দম দি থৈ গ'ল তেওঁ আকৌ মোৰ ওপৰত গৰম দেখুৱাবলৈ আহিছে কি হ'ল কি কলি তই কেঁচাক দম দিছে কি আছে আৰু দম মানে মুখে নহয় ন চাকু দেখুৱাই দিছে দমো দিছে চুইও দেখুৱাইছে ফূৰ্তি কৰিছ এক ছেকেণ্ড এই হাকো কি কৰিবি কি চাই আছ এনে কিবা এটা চাই আছো দুইটা সাজু হগে যা কোন দুইটা চাহ তই আৰু তোৰ বাইলুং দোস্তি কিয় চাহ ফুটা কৰিম আজি দুইটাকে মই পলাই দিয়া গুলিয়াব এই ল'ৰা ঐ কলে গলি তই কথা দে ল'ৰাটো কেনি গ'ল ঐ মোহন কোনে গুলিয়াব এই যদি এতিয়ালৈকে আহিছে আৰে কথাটো নোকোৱাকে কেনি গ'লগে আকৌ তুমি ক'লে কৈছা কিয় চিঞৰি আছা এইফালে তই বাথৰুমলৈ কিয় মাতিছ মোক কথা এটা আছে এইফালে আছে ইয়াতে কোন বাথৰুমতে পাইছে বহুত এইটো অক্ষয় পাতি আহক মই চাওক লগাই দিম ছাৰ আমাক চিকিউৰিটি লাগে কি হয় ছাৰ এই যায় দুচাত আমাক মানে মোক আৰু দুই চিকিৎসা আগত এটা পিছত এটা থাপৰ চিনি পাও নহয় ছাৰ আপুনি কথাটো বুজা নাই কোনোবা এজনে আমাক গুলিয়াই মৰাৰ ষড়যন্ত্ৰ কৰিছে কি হয় ছাৰ কেকেদা আমাৰ দুটাক গুলিয়াই হত্যা কৰিব বুলি কৈছে ব্ৰেইনটো বেয়া হৈছে নেকি হয় ছাৰ কেকেচা বেয়া হৈছে আপুনি চাব আহকচোন ব্ৰেইনটো বেয়া হৈছে নেকি আপোনাৰ দিম ইহঁতক কোনোবা দিনা বন্দুকৰ খুন্দাই ঠকচোন এইবিলাক ঠক সিহঁতে হাঁহিছে নহয় মোক এইটো এটা আপুনি যে আছে সেইকাৰণে অকণ বেছি কৰিছে ছাৰ মই যে এতিয়া অটাকক মাতি আপোনাক ফুটা কৰি আছে